নমস্কাৰ জয়া অসম মই প্ৰাণজিৎ গগৈ বীৰলাচিত অসম কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব। আজি খুব এটা ৰাতিপুৱাই খুব এটা ভাল খবৰ পালোঁ আৰু এই খবৰটোৱে মোক খুব আনন্দিত কৰিছে আৰু মই আপোনালোকৰ আগত গোটেই কথাটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে প্ৰত্যেকেই জানে যে বীৰলাচিত অসমে সৌ সিদিনা আমি ঢিঙত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীটিৰ মূল দাবী আছিল যে ঢিঙৰ প্ৰায় ৪,০০০তকৈ অধিক বিঘা ভূমি একাংশ অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়াই দখল কৰি ৰাখিছিল। আৰু আমাৰ এই কাৰ্যসূচীৰ পিছতেই আপোনালোকে প্ৰত্যেকেই দেখিছে যে ঢিঙৰ ২৬খন গাঁৱৰ প্ৰায় ৫,০০০তকৈও অধিক প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ ন্যায্য দাবী তেওঁলোকে এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ যি দপদপনি, মিয়াৰ যি উপদ্ৰৱ, এই উপদ্ৰৱত তেওঁলোক শংকাত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। তেওঁলোকে এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰিছিল। আৰু বীৰলাচিত অসম আমি যেতিয়া সেই ঠাইলৈ গৈছিলোঁ তেওঁলোকে আমাক সন্তানৰ দৰে মৰম কৰিছিল। তেওঁলোকৰ মনৰ দুখবোৰ তেওঁলোকে কি চাপত বসবাস কৰি আছে সেই কথাবোৰ আমাৰ আগত ব্যক্ত কৰিছিল। আৰু আমি সেয়েহে ৭টা দিন ২৬খন গাঁৱৰ মানুহৰ মাজত থাকি সেই গাঁৱৰ মৰ্মবেদনা উপলব্ধি কৰিছিলোঁ আৰু গাঁওবাসী ৰাইজক লৈ আমি এটা প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ, যিটো আছিল ঢিঙৰ চৰ অঞ্চলৰ প্ৰায় ৫,০০০তকৈও অধিক বিঘা ভূমি একাংশ অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়াই দখল কৰি ৰাখিছিল। আৰু যেতিয়া আমাৰ খিলঞ্জীয়া আমাৰ মানুহখিনিয়ে যেতিয়া খেতি কৰিবলৈ গৈছিল, খেতি কৰিবলৈ যাওঁতে তেওঁলোকক কাটি মাৰি হত্যা কৰিম বুলি তেওঁলোকক ভয় ভাবুকি দেখুৱাইছিল। আৰু আমাৰ প্ৰতিবাদৰ পিছতেই আজি আমি শুনিবলৈ পাইছোঁ যে তাৰ পৰা অবৈধ বাংলাদেশী মিয়া কেইটাই পলাই পত্ৰং দিছে, ঘৰ বাৰী এৰি তেওঁলোকে অজান ঠাইলৈ গুচি গৈছে। আৰু আমাৰ খিলঞ্জীয়া ৰাইজে যোৱাকালিৰ পৰাই তাত কৃষি কৰ্মত লাগিছে। ই আমাৰ কাৰণে খুব ভাল খবৰ। মই ভাবোঁ বীৰলাচিত কাৰণে এটা খুব ভাল খবৰ। এয়া আমাৰ খিলঞ্জীয়া জাতি সত্তাৰ জয়। এই জয় অব্যাহত ৰাখক। ঢিঙৰ খিলঞ্জীয়া ৰাইজে ঢিঙৰ ৰাজপথত দপদপাই থাকক। আমাৰ ভাই ভনীসকল সুৰক্ষিত হৈ থাকক, আমি তাৰেই কামনা কৰিছোঁ। আৰু আজি ৰাতিপুৱা তাৰে এজন স্থানীয় কৃষকে মোলৈ ফোন কৰি গোটেই খবৰটো দিয়াত মই নথৈ আনন্দিত হৈছোঁ, খুব সন্তোষ পাইছোঁ। আৰু প্ৰতিগৰাকী ঢিঙবাসী ৰাইজক মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি যেনেদৰে ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰিলোঁ আৰু আগন্তুক দিনতো আমি প্ৰত্যেকেই ইজনে সিজনৰ দুখৰ সময়ত, বিপদৰ সময়ত একেলগে থাকি আমি আমাৰ খিলঞ্জীয়া জাতি সত্তাটোক মূৰ তুলি জীয়াই থকাৰ এক পৰিৱেশ আনিব লাগিব। আৰু ঢিঙৰ পৰা এই পৰিৱেশ আৰম্ভ হৈছে। অনাগত দিনত খিলঞ্জীয়া মানুহৰ ওপৰত যদি আক্ৰমণ হয়, প্ৰত্যাক্ৰমণ হ'ব। খিলঞ্জীয়া মানুহক যদি ভয় ভাবুকি দেখুওৱা হয়, বীৰলাচিত অসমেও সেই অপশক্তিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু থাকিব। ধন্যবাদ। ঢিঙত সুদীৰ্ঘ ৩০ বছৰৰ পিছত নিজৰ পৈতৃক সম্পত্তি উদ্ধাৰ অভিযানত নামিল খিলঞ্জীয়া। মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ ভূমি হাল বাই দখল কৰিছে খিলঞ্জীয়াই। ভূমি দখলত সহযোগিতা আগবঢ়ালে স্থানীয় মিয়া মুছলমান লোকসকলেও। বৰবিল কছাৰীবাৰীত দীৰ্ঘদিন ধৰি প্ৰায় ৫০টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি একাংশ মাতব্বৰে বলপূৰ্বকভাৱে বেদখল কৰি আহিছিল বছৰ বছৰ ধৰি। মাতব্বৰে বেদখল কৰা এই ভূমি বেদখলমুক্ত কৰা অভিযানত নামি পৰিছে হিন্দু সম্প্ৰদায়ৰ লোকসকল। মাতব্বৰে খেতি কৰি খিলঞ্জীয়াৰ ভূমিত ট্ৰেক্টৰে হাল বাই এফালৰ পৰা নষ্ট কৰিলে খেতি বাতি। খিলঞ্জীয়াক কাটি নদীত উটুৱাই দিম বুলি ভাবুকি প্ৰদান কৰা মাতব্বৰ আছাদ আলী আৰু শ্বহীদুল ইছলামৰ নেতৃত্বতেই এই ভূমিসমূহ দখল কৰি আহিছিল দৰিদ্ৰ লোকক। সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি, দল সংগঠনৰ প্ৰতিবাদ আৰু আৰক্ষীৰ অভিযানৰ বাবে মাতব্বৰে ঘৰ বাৰী এৰি পলাই পত্ৰং দিছে। আৰক্ষী